guys, good morning. মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই আজি ঘাইঘৰলৈ আহিছো, মানে মোৰ বিয়া হোৱা প্ৰথম গড়টোলৈ আহিছো আজি এনে ভণ্টি লগলৈ। আমাৰ ভণ্টিয়ে এতিয়া কি কৰি আছে জানো, আপোনালোকক দেখাই আছো। মই কেতিয়াবা বহুত কামত চুকাই দেখাই আৰু আজি পুৰা কামত লাগি আছে। এইফালে ঘৰ মুচি আছে ইমান ধুনীয়াকৈ। চোৱা এইফালে একবাৰ চাই দিয়া, এইজনী ঘৰ মুচি আছে। এইফালে আমাৰ তামোলবাৰী, এইফালে চব তামোলবাৰী মায়ে ববাই ৰুই থৈছে ইমান ধুনীয়াকে। বহুত আছে ঘৰটো, বহুত চবতে তামোলবাৰী ৰুই থৈছে। কল তামোলবাৰী এইফালে ইয়াত মায়ে ৰুই থৈছে। এইফালে লফা, এয়া লফা, ধনিয়া, লাই, আলু চব এইফালে ৰুই থৈছে। আৰু এইফালে ৰঙালাও, এয়া ৰঙালাও গছ। বহুত কাম কৰি ভাল পায় আমাৰ মা দেউতাই। এইফালে চব, এইফালে মাটিমাহ, এয়া আমাৰ মায়ে মাটিমাহ তুলি আছে। এয়া মাটিমাহ তুলি আছে মায়ে। ঐ মা এইফালে চাই দে, এয়া মায়ে মাটিমাহ তুলি আছে দেই। আমাৰ মায়ে এক কটম কৰিবই, ধান দাই এটাই মাটিমাহ তুলিবলৈ আৰম্ভ কৰিলে। এইজনী কেনেকা হৈ আছে চা, মাটিমাহ তুলি মেলি যে এয়া অকণমান আছে এইপিনেও। এইফালে চব তামোল গছ, কলগছ, তামোল গছ, চব জেগাই নাই, খালী জেগাই নাই আমাৰ ঘৰত। গুটি লাগিছে। আজি দাদা আহিব নহয় মা। আৰু আজি আহিব মোৰ হাজবেণ্ড আহিব, আৰু ভাল লাগিছে আৰু মনটো। আজি মাক কৈ দিবলৈ আহিছোঁ হাজবেণ্ড আহিব বুলি। আহিব এতিয়া গধূলিকৈ পাবহি ঘৰত। কাইলৈ আমাৰ ঘৰৰে দহা আছে, মানে আমাৰ ঘৰ মানুহৰে দহা আছে, বংশ মানুহৰ দহা খাব যাব লাগে। সেইটো কাৰণে আহিছে। আৰু আজি মই ঘৰত কণ্টেক্ট আহিলোঁ। আৰু মই আপোনালোকক দেখাই আছোঁ, আমাকো এটা বাৰী দিছে, মানে এনেকুৱা তামোল ৰুবলৈ। আমাৰ কাৰণে তামোল পচাই থৈ দিছে। আপোনালোকক দেখাই আছোঁ মই আমাৰ তামোল পুলিকেইটা। এইকেইটা আমাৰ তামোল পুলি হয়, আমাৰ ৰুব লগা। এইফালে বহুত আছে, ইয়াৰ পৰা আছে বহুত দীঘলকৈ ৰুই থৈ দিছে মাহঁতে। এতিয়া আমি বাৰীত লৈ যাব লাগে তামোল পুলি লুকুৱাই। চব পিনে তামোল পুলি আছে। এই তামোল পুলিকেইটা অকণমান ডাঙৰ হ'ব, তাৰপিছত উঠাই মেলি এইপিনেও আছে চব তামোল পুলি পচাই থৈ দিছে। বাৰীত ৰুব লাগে আমাৰ। এইটো ভণ্টিহঁতৰো তামোল বাৰী হয়, এইকেইটা ভণ্টিহঁতৰ। আমাৰতো ৰুব লাগে এতিয়া, নহয় ৰুবলৈ। এইজনী ভণ্টিয়ে আহিছে আৰু ঘৰ মুচিবলৈ। ভণ্টিয়ে ঘৰ মুচি আছে আৰু ব্ৰাণ্ডাটো মুচিছে। এটা বোলে হ'লে মুচি নাই আৰু। জল্দি মুচ, কাই আহিব এতিয়া খাব পাবি। আপেলো আনিব, কি আনিব, সেইকাৰণে যদি মুচি লওঁ কৈছোঁ, নহ'লে নেপাবি। এইপিনে অকল আছে না, আৰু শেষ হ'বলৈ হ'লে এইপিনে অকল আছে। আৰু সোনকালে পকাঘৰ বনাব লাগিব। আৰু অকণমান এইকেইটা মুচিব লাগে। এইকেইটা পিয়লিটো মুচিব লাগে আকৌ, সেইকাৰণে মুচিব লাগে। আজিকালি চুষ্টিয়ে লাগে ন বেছিকৈ এইবোৰ কৰি থাকিবলৈ। এয়া মুচিছে আৰু ধুনীয়াকৈ। এইফালে ব্ৰাণ্ডা মুচিলেই ধুনীয়াকৈ, এয়া ব্ৰাণ্ডা। এয়া মাহঁতে ৰুই থোৱা ইমান জলকীয়া লাগি আছে, বগা ৰঙা কি জলকীয়া লাগি আছে দেই। জলকীয়া লাগি আছে। এয়া
হাই গাইজ, এইমাত্ৰ আহি পাইছোঁ আৰু ঘৰত। হাজবেণ্ড উঠনিয়ে আহি আপোনালোকক দেখাব পৰা নহ'ল। মই গধূলি আহিলে ঘৰৰকৈ বেটাৰ লগত যাব লগা হ'ল, সেইটো কাৰণে এতিয়া আহিছোঁ আৰু দুটাই বেটাৰ লগত গৈ আহি মেলি ল'ৰাটো বেয়া লাগিছে আৰু তয়া ভাতখন খাই কিনি একদম পাপাই আহিছে না বুলি কৈছিলে, বেয়া লাগি গৈছিলে বুলি আৰু কি কৰিব, উপায় নাই লাগিব কৈছিলে আৰু দিনত সোনকালে আহিব লাগিছিলে। ময়ো যাব পাৰিলোঁ ঘৰত কি কৰিম, বস্তু অলপ লৈ কিনি গৈছিলোঁ, মিঠাই চিঠাই আপেল কিবা কিবি লৈ কিনি গৈছোঁ মনটো ভাল লগাবলৈ। আৰু এতিয়া ঘৰত ভাত নাখাওঁ, মাহঁতৰ ঘৰতে তাত ঘৰতে ভাত খামগৈ। সি আহিলে তাতে খাব বিচাৰে, সেইটো কাৰণে তাতে খামগৈ আৰু ব্ৰইলাৰ আনিছোঁ তাত লৈ যাম, খাব লাগিব। আপেলটো আনক দাদা, যাম গৈ মইনালৈ আন। আপোনালোকক মই দেখাই আছোঁ মোৰ মিষ্টাৰক। আকৌ ওলাবলৈ লাজ এহেঁতবিলাক কিবা কিবি শাক আনিছোঁ আৰু ওলাব মন নাই যোৱা লাগিছে। আকৌ অলপমান দেখাই দে ini las করে এদিকো দিয়া দাড়ি চাড়ি কাটি আহিছে, মোক দাড়ি নাথাকিলে দাড়ি নাথাকিলে ইমান বেয়া দেখে কৈছোঁ মই। আকৌ চব কাটি আহিছোঁ, তুলি থৈছা পুৰা এইফালে মই বুঢ়ী হৈ গৈছোগে, ই ডেকা হৈ গৈছেগে দিনক দিনে ষ্টাইল মিলিছে নে নাই মিলা আপোনালোকে কমেণ্ট কৰি জনাব আমাক দুটা। অকল হাঁহিয়ে থাকিয়ে কথা চথা নকয়। এয়া মই আজি চাওঁতে চকাই গৈছিলোঁ, ইমান দীঘলকৈ চুলি থৈ আহিছে বুলি। কি ষ্টাইলত কাটিছে চা, ইমান দীঘল। মই বান্ধি দিব লাগিব ইয়াত, ইয়াত ভাল এনেকুৱা কৰিলে অলপ মাহঁতে দেখিলে ইয়াত আপেল লৈ লওঁ ইয়াৰ কাৰণে। ঘৰলৈ গৈ আছোঁ আৰু এতিয়া এইফালে আমি দহা খাব ওলাইছোঁ। মায়ে ভণ্টিয়ে ইয়াত আহিলে স্কুটিত গৈ আছোঁ। এইফালে আমাৰ দাদাই মইনাই এইফালে মইনাই মই ওলাইছোঁ আৰু দহা খাবলৈ। এয়া আমি তিনিটাই ইয়াত গৈ থাকো তই খোজকাঢ়ি কেনে আকৌ ইয়াত ৰখি থাকিলি কিয়? এইফালে আমি এতিয়া টুপচিঙা নদী পালোহি। এইফালে নদী দলং বনাই থৈছে, এইফালে ডাঙৰকৈ দলং বনাবলৈ হৈছে, বেছি অসুবিধা নহ'ব আৰু সেই দলং বনালে। এতিয়া বাঁহৰ পৰা বনাই থৈছে আৰু এইফালে এইটোৰ পৰা আমি টুপচিঙা আহিবই মন নাযায়, নাৱত উঠিবলৈ ভয় লাগে। হ'লেও আজি দলং বনালে আৰু ইমান ভাল আছে। নদী মায়ে আগত ঘৰতে খোজকাঢ়ি গৈ আছে আৰু স্কুটি নুঠিলে আকৌ কিহৰ ইমান কিনাৰত পৰি যাবি নদীত। দলংটো পাৰ কৰি আহিলে এইফালে পইচাও দিব লাগে নেজানো সঁচাকে। টুপচিঙা এফালে দলং বনাবলৈ কোঠা উঠাই থৈছে আৰু ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ কোঠা গোল গোল। সেইটো গাড়ীটো কি গাড়ী হয়? পকলেন নহয় ন? এইফালে ৰ'দ লগাই থৈছে, এইফালে গাড়ীত ইমান ধুনীয়াকৈ
style. Lihat bungale. Ini benar. Kita lang bungale happy na pa dapat lagi bungki. No. Pa dapat lagi ko ya. No. Amar age efek dua আছে. এইফালে এটা লগ পালো এয়া তাৰপৰা পালোগে আৰু টুচিঙা গাঁওখন। এয়া পাই গ'লো আমি দহাগড়ত সোমাইছোঁ। এয়া গেটৰ পৰা সোমাই আহিছোঁ ভিতৰলৈ। মই যাতে এইফালে বাটৰ গায়ন গাবলৈ আৰম্ভ কৰিছে আৰু
বহাগৰত আহিছিলে আমাৰ শদিয়াৰ বিধায়ক মাননীয় বুলিন চেতিয়া। এইফালে চাওক আপোনালোকে গৰুৰ বোৱাৰীকেইজনীয়ে গামোচা পিন্ধাইছে, এজনীকৈ গামোচা পিন্ধাই আছে। এইফালে বহি ল'লে এতিয়া বহুত ভাল লাগিছে। আজি দহাত আমাৰ বিধায়ক বুলিন চেতিয়াদেৱ আহিছে, দহা খাবলৈ আহিছে, ইমান ভাল লাগিছে আজি। বাহিৰতো পানীৰ ব্যৱস্থা কৰিছে। কালি যাইছিলোঁ ইমান বিচাৰি ফুৰিলোঁ। ভাল লাগিছে নাই? ভাল লাগিছে নাই? আমাৰ এপাদৰ এজনী আমাৰ এপাদৰ হয়, নিজৰ এপাদৰ ববা বৌ ভাল লাগিছে। আমাৰ মা ওলাব মন যায় বোলে, বা হেৰিৰ লগত তাৰ জাজনীৰ লগত ইমান মন যায়। তই পিছে তই ইমান হেৰি শান্তি খাবলৈ চাই আমুকতো আগে ভাত পাতিব লৈছোঁ ক ভাত বান্ধিব লৈছোঁ ৰে আমি বোৱাৰীজনী বোৱাৰী ক'ব লাগিব ন, আমাৰ বোৱাৰী হয়। যাম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানতে সমাপ্ত আৰু